হাই দোস্তো মানে কি হ'ল লগৰটো ঘৰত বাথৰুমৰ টিং লগাই কিনে আহি পিনি ইয়াৰ মানে বস্তু ল'বলগীয়া আছে। এইটো বস্তু মানে আঙুঠি দিয়া আছিলে ন, আঙুঠি দুটা আজি নিবলৈ আহিছে মানে ডেট যি তাৰিখে আছিলে ডেটটো মানে পাহৰি যোৱা লিখা হ'ল। তাৰপৰা ঘপকনে অনুকূল বলচুলৈ গৈ আহোঁ, সিও মানে বৰ টেষ্ট ড্ৰাইভ কৰিব নোৱাৰে, সেয়েহে মোক লৈ আহিলে। তাৰপিছতে আৰু উপায় নাই, মই আহি দিবলগীয়া হ'লে আহিলোঁ। আহি কিনে এয়া এতিয়া সোমাই আছোঁ আৰু মালিক নাই, মালিক ক'ৰবাত গৈছে বুলি কৈছে, আহিব বহিবলৈ ক'লে। আমাৰ ইজনে কাম লগাই আছে সিটো ঘৰত, এইটো আছে মালিকৰ আৰু দোকান। এয়া আমাৰ মালিক আহিছে। এয়া মনোজ ভাই, হাই 5 মিনিটমান হ'ল আহি বহা। আমি এতিয়া বৰ্তমান দোকান আহি পালোঁ। মোৰ আঙুঠি দুটা আছিলে নিবলৈ।